চাওক এই আমাৰ শিৱ মন্দিৰ আৰু ইভাগে এইবোৰ চাফা কৰি আছে বহুত জংঘল হৈছে শিৱ মন্দিৰটোত কোনো ঘৰৰ পৰা ওলাই নাই আমি 5জন যুৱক ওলাই আহিছোঁ চাফা কৰিবলৈ এইজন ৰূপজ্যোতি হীৰক গীত ভাস্কৰ সীমান্ত तेरे जाप के बिना चले ये सांस किस तरह আমার জ্যোতিরাজ শিৱ মন্দিৰ চাফা কৰি আছে तेरे रास्ते पे मैं तो आंख मूंद के चला আমার ভাস্কৰ तेरे नाम की চাফা কৰি আছে ইয়াত চাই লওক আগতকৈ কি সুন্দৰ হৈছে আমি কষ্ট কৰি আছোঁ গতিকে আমি কালিতো খানাটো খামেই উপায় নাই কষ্টৰ ফল সকলোৱে মিলি শম্ভু আৰু একডাল পকা উলিয়াইছে কিন্তু কেমেৰাত ধৰা নপৰিব পকাডাল সেই সোমাক দে একো নহয় এইডাল সাপ আছে কি সাপ গম নাপাওঁ सृष्टि के जन्म से भी শিৱৰ সাপ आवाज था হৰ হৰ মহাদেৱ আকৌ নহয় সোমাক দে ইয়াত চাফা কৰিলোঁ কালি আমি খানা খাম যিকেইটা চলি আমি কষ্ট কৰিছোঁ কালি আমাৰ খানা হ'ব বঢ়িয়া খানা হ'ব হৰ হৰ মহাদেৱ এয়া চাওক আমাৰ চাফা হৈ গ'ল আগতে কেনে আছিল আমি অহাৰ কাৰণে ভাল হ'ল আমি এইকেইটা চলি আহিছোঁ ওচৰৰে বাকী নাহে দেখিছে এয়া এইটো আমাৰ এডাল গাছ পুৰণ গাছ ইয়াৰ ভিতৰত এডাল সাপ আছিল ভিতৰত আছে বৰ্তমান আৰু আপোনালোকে আহিব পাৰে ইয়াত বহুত প্ৰমাণিত আমাৰ মন্দিৰটো এয়া চাওক কিমান জংঘল আছিল দুনিয়াৰ সাপৰ বাহ আছিল আমাৰ এইটো মন্দিৰ কিন্তু আমি মন্দিৰ বুলি নাভাবোঁ ইয়াক ঘৰৰ বুলি ভাবোঁ আমি আমার মন্দির সেইকাৰণে আমি চাফা কৰি আছোঁ দেখিছে তোমার মন্দিরটো সকলে জানে রাইজ মহাদেৱ। হয় হর হর মহাদেৱ হর হর মহাদেৱ বহুত পুৰণি মন্দিৰ আমাৰ মুকলি স্থান চাব পাৰে আপোনালোকে কি সুন্দৰ কৰি দিলোঁ অলপ মাত্ৰ 1.5 ঘণ্টাত আমি ইয়াত চাফা কৰিলোঁ কিমান যে জংঘল আছিল সাপৰ বাহ আছিল চব এতিয়া মুকাল হ'ল ভোলেনাথ